নমস্কাৰ, আপোনালোকে চাই আছে S22 টিভি। ক'ভিডৰ সমান্তৰালকৈ চীনত দেখিবলৈ পোৱা গৈছে এখন বিশেষ ধৰণৰ মাস্ক। আৰু এই মাস্কখন পিন্ধি যিকোনো খাদ্য খাব পাৰি অনায়াসে। বগলীৰ ঠোঁট সদৃশ এই মাস্কখন পিন্ধি যিকোনো খাদ্য আপুনি গ্ৰহণ কৰিব পাৰিব অনায়াসে। আৰু এই মাস্কখন পিন্ধি ইয়াৰ পিছত আপুনি যিকোনো ব্যক্তিৰ লগত অনায়াসে কথা পাতিব পাৰিব। আৰু এই মাস্কখনৰ বিষয়ে এতিয়া ছ'চিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰিছে। আপোনালোকে দেখিব পাইছে চীনৰ এজন ব্যক্তিয়ে এই মাস্কখন পিন্ধি আছে আৰু তেওঁ কেনেদৰে অনায়াসে খাদ্য সামগ্ৰী গ্ৰহণ কৰি আছে। আৰু এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত অহাৰ লগে লগে এই মাস্কখনে এতিয়া বিশেষ সমালোচনা লাভ কৰিছে। ফেমাছ হৈ পৰিছে এই বিশেষ ধৰণৰ মাস্কখন। আপোনালোকে দেখিব পাইছে এজন ব্যক্তিয়ে এইদৰে এই মাস্কখন পিন্ধি অনায়াসে খাদ্য সামগ্ৰী খাই থকাৰ বিশেষ যি ভিডিঅ' সেই ভিডিঅ' ভাইৰেল কৰি তুলিছে মিডিয়াত।